গাইজ ভগৰচব ভোগালী বিহুলৈ আপোনালোক সকলোকে শুভেচ্ছা থাকিল সকলোৰে বিহু ভালে কুশলে যাওক আজি আছে বিহুৰ উৰুকা অৰ্থাৎ বিহুৰ আগদিনা আজিতো বহুত কিবা কানি কৰিব আছে ভেলাঘৰটো বনাইছো কিন্তু মানে কালি বৰষুণ দিছিল বহুত ডাঙৰকৈ আমাৰ ইয়াত আপোনালোকৰ ফালে দিছিলে না মই নেজানো দিয়কচোন কিন্তু আমাৰ ফালে বহুত বৰষুণ দিছিল বাবে আমাৰ ভেলাঘৰটো ভাঙি গ'ল চাও এতিয়া কি হয় সকলোৰে বিহু ভালে কুশলে যাওক বলক আজি আমি উৰুকাৰ ভ্লগটি আৰম্ভ কৰোঁ আৰু ৰব এই ভিডিঅ'টি মই দুটা ভাগত ভাগ কৰিছো পাৰ্ট 1 আৰু পাৰ্ট 2 এইটো ভিডিঅ' হৈছে পাৰ্ট 1 থাম্বনেইল আপোনালোকে গম পাই গৈছে বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ গাইজ ভোগালী বিহুটো 3-4 দিন আগৰ পৰাই আৰম্ভ হয় বা প্ৰস্তুতি চলে সেই প্ৰস্তুতিবিলাক প্ৰথমতে আপোনালোকে চাই লওক তাৰ পাছত আজিৰ দিনটো আৰু এইফালে মায়ে বনাইছে মিঠৈৰ লাড়ু এতিয়া পুৰা গৰম হৈছে পুৰিলে বেয়া গৰম তাৰ পাছত এয়া নাৰিকলৰ লাড়ু বগা আৰু ৰঙা লাড়ু নাই এইটো ৰঙা ৰং নহয় এইটো কিবা এটা বেলেগে ৰং তাৰপাছত এতিয়া আমি আহিছোঁ খুৰীমাহঁতৰ ঘৰলৈ খুৰীমাই পিঠা বনাই আছে পুৰা গৰম গৰম পিঠা আৰু এইফালে মাই গুড়া চালিছে বনাব আৰু কিবা বনাই মই নাজানো আৰু তাৰপাছত এইবিলাক পুৰা বগা বগা নাৰিকলটো বগাই হ'ব ময়ো কিবা কওঁ আৰু এইফালে বনাই আছে পাটি চাপ্তা কোনে কোনে বনাব জানে কমেণ্ট কৰি ক'ব এতিয়া ইয়াৰ ওপৰত নাৰিকল দিছে এইটো মানে অকণমান চাউলৰ পিঠাৰ দৰে হয় হ'লেও মানে নাৰিকলটো দিলে অলপমান টেষ্টটো বেছি ভাল লাগে তাৰপাছত এতিয়া জাপি দিব এইখিনি এইখিনি আছিল প্ৰস্তুতি এতিয়া আমি বিহুৰ উৰুকাৰ মাজলৈ যাওঁ ইয়াত ডিমা চেলাই আছে তাৰপাছত এইফালে আছে মাছ থুই এই চুঙা পিঠা ভিতৰত পিঠা আছে এই দুইডাল চুঙা পিঠা খাব লাগিব একদম মজা লাগে খাই দুপৰীয়াৰ আহাৰৰ প্ৰস্তুতি চলি আছে নাই এইটো মানে মই ভিডিঅ' কৰা নাই আমাৰ চাগে বাই কৰিছে বাবে চিধাকৈ কৰিছে আৰু এইবিলাক চুঙা পিঠা দীঘল মানে বাঁহডালৰ পৰা ভাঙি পেলাই উলিয়ালোঁ মই এক পিচ খাই চাওঁ ৰ'ব কেনেবা লাগছি খাই আৰু এইফালে বন্ধুতাই মাতিছে ভাজা মাংস খাবলৈ দুপৰীয়া নহয় গধূলি আৰু এইফালে ৰাতিৰ পুৰা মাংস ৰেডি হৈ গৈছে মই খাওঁ ৰ'ব অলপমান কেনেবা হৈছে দে আৰু পাকাতে বহি খাওঁ এই ঠাণ্ডাত পাকাত হ'লেও মাংসখন গৰম কথা নাই তাৰপিছত শেষত এয়া খানাৰ যোগাৰ চলিছে মানে এতিয়ালৈকে ভাত দিয়া নাই আৰু কোনেও অহাই নাই মানে ৰেডি কৰি আছে মই আৰু কি